তো আৰু ক'বই নালাগে। তো ভাগৰ লাগিছিলে, শুইছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। তো আজি সেই ভিডিঅ'টো আৰম্ভ কৰিব ওলালোঁ। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? মোৰ খবৰ একদম মজা, আৰু আশা কৰোঁ আপোনালোকৰো মজা। যোৱাকালি আহি থাকোঁতে কিছুমান ভিডিঅ' কৰিছিলোঁ, আপোনালোকক দেখুৱাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এইবোৰ হৈছে ঘৰৰ পাচলি আমাৰ, আৰু ঘৰত ভোল, জিকা, ৰঙালাও, তিয়ঁহ, লেচেৰা এইবোৰ হৈছে। কাৰণ পাচলিৰ যি দাম ক'বই নালাগে। তো ঘৰৰ খাব পৰাখিনি হ'লে হয়। ৰাতিপুৱা আহি থাকোঁতে ইমান বৰষুণ দি আছিলে, আৰু বৰষুণ দিয়াৰ কাৰণে গোটেই গছ গছনিবোৰ ইমান চাফা হয়, সেউজীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া, ইমান ধুনীয়া লাগিছিলে। পথাৰবোৰতো ইমান ধুনীয়াকৈ পানী হৈছে। তো দেখি মানে ৰাতিপুৱাৰ পৰিৱেশটো আৰু ইমান ভাল লাগিছে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। গোটেই ৰাস্তাটো ইমান পানী দিছিলে, মানে কি ক'ম আৰু আপোনালোকক। গোটেই মানে ঘৰ আহি পোৱালৈকে বৰষুণ 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 কৰিয়ে গ'ল। এই ঠাইখিনি মোৰ ইমান ভাল লাগে, মানে কি ক'ম আৰু। চাৰিওফালে গছ গছ গছ, বহুত ভাল লাগে ঠাইখিনি। আৰু এইখিনি ঠাই আহি পেলাই ইমান মনটো ভাল লাগি যায় মোৰ। চাৰিওফালে গছ, মানে কি ক'ম আৰু। বৰষুণ দিয়াৰ পৰা চাহ বাগানবোৰ আৰু বেছি সেউজীয়া সেউজীয়া লাগিছে, আৰু ইমান ধুনীয়া লাগিছে। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে। ইমান ধুনীয়া লাগিছে, মানে কি ক'ম আৰু। চবফালে চাহ বাগান চাহ বাগান চাহ বাগান, ইমান ধুনীয়া পৰিৱেশ।
খাই আছোঁ আমাৰ কি হয়